Welcome to my channel. আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো সিঙৰা ৰেচিপি। বজাৰত উপলব্ধ ক্ৰিস্পি আৰু চটপটা সিঙৰা কেনেকৈ ঘৰতে অতি সহজে বনাব পাৰি আহকচোন চাও। ইয়াত সিঙৰা বনাবলৈ আমাক লাগিব প্ৰথমতে ময়দা মই 1.5 কাপ লৈছো আৰু আমি ইয়াত সোৱাদ অনুসৰি নিমখ দি দিম। জিৰাৰ গুড়ি এচুকুট দি দিম আমি ইয়াত জিৰাৰ গুড়ি আৰু তেল ডাঙৰ চামুচেৰে 3 চামুচ দি দিম। এইখিনি আমি এতিয়া ভালদৰে মিক্স কৰি দিম। এইখিনি মোৰ ভালদৰে মিক্স হৈ গ'ল। ইয়াত আমি অলপকৈ পানী লৈ এইখিনি মাৰি লওঁ। এনেদৰে অলপকৈ পানী লৈ আপোনালোকে ময়দাখিনি একেবাৰে টাইট কৰি মাৰি ল'ব, কাৰণ ময়দাখিনি টাইট কৰি মাৰিলে সিঙৰাটো খাবলৈ ক্ৰিস্পি হয় আৰু সোৱাদ হয়। ময়দাখিনি মই টাইট কৰি মাৰি লৈছোঁ। এতিয়া এইখিনি মই 15-20 মিনিটৰ কাৰণে ঢাকনিৰে ঢাকি ৰাখি দিম। এতিয়া ষ্টাফিঙৰ বাবে মই বইল আলু এটা লৈছোঁ, এবাটি শুকান মটৰ লৈছোঁ, আপোনালোকে কেঁচা মটৰো ল'ব পাৰে। মই এইখিনি বইল কৰি লৈছোঁ আৰু মছলা লৈছোঁ গৰম মছলাৰ গুড়ি, জিৰা পাউডাৰ, জ্বলাৰ গুড়ি, এইটো অপশ্যনেল হয়, এইটো চাট মছলা পাউডাৰ, সোৱাদ অনুসৰি নিমখ আৰু এইখিনি আদা নহৰু পেষ্ট। এতিয়া ষ্টাফিংখিনিৰ কাৰণে মই এটা কেৰাহী গৰম হ'বলৈ দিছোঁ। মই ইয়াত আন্দাজে তেল দিছোঁ, আপোনালোকে জুখিও দিব পাৰে। তেলখিনিও একেলগে ভালদৰে গৰম হ'বলৈ দিব। তেলখিনি ভালদৰে গৰম হৈ গ'ল। এতিয়া মই ইয়াত আদা নহৰুৰ পেষ্টখিনি দি দিম। এইখিনি ভালদৰে ভাজি ল'ব আপোনালোকে। মটৰখিনি দি দিম। মটৰখিনি অলপ সময় ভালদৰে ভাজি ল'ব। এতিয়া মই ইয়াত বইল কৰি থোৱা আলুখিনি দি দিম। আলুখিনি ডখৰকৈ হেতাৰে ভাঙি ল'ব। মই ইয়াত হালধি দিম, সোৱাদ অনুসৰি নিমখ দিম, জিৰা পাউডাৰ দিম, গৰম মছলা পাউডাৰ দিম, চাট মছলা পাউডাৰ দিম। এতিয়া জলকীয়া গুড়িখিনি দিম। এইখিনি ভালদৰে মিক্স কৰি দিম। মছলাখিনি ভালদৰে মিলি যোৱাকৈ ভাজি লওক। মোৰ ষ্টাফিংখিনি তৈয়াৰ হৈ গ'ল। এতিয়া এইখিনি বেলেগ এটা পাত্ৰত লৈ লওঁ।
এতিয়া এইখিনি অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। এতিয়া মোৰ এইখিনি 20 মিনিট হৈ গ'ল। এইখিনি মই আকৌ অলপমান মাৰি ল'ম। এতিয়া মই এইখিনি লাড়ু কৰি ল'ম। লাড়ু কৰি ললো। এতিয়া এইখিনি মই ৰুটিৰ আকাৰত বেলি ল'ম। এতিয়া মোৰ ৰুটিখন হৈ গ'ল। এতিয়া চুৰি এখনেৰে মই এখন দুভাগ কৰিম। এতিয়া এই ৰুটিখনৰ এফাল ল'ব। আৰু ইয়াৰ চাইডটো পানী লগাই দিব। এফাল চাইডত পানী লগাই দিব। আৰু এনেদৰে ভিডিঅ'টোত দেখুৱাৰ দৰে আপুনি ৰুটিখন ফ'ল্ড কৰি ল'ব। আৰু ইয়াৰ ভিতৰত ষ্টাফিংখিনি সোমোৱাই দিব। ষ্টাফিংখিনি ভালদৰে ভিতৰলৈ প্ৰেছ কৰি দিব। এনেদৰে এফালে ভাঁজ কৰি দিব। আৰু ৰুটিখনৰ চাইডে চাইডে পানী লগাই দিব। এনেকে পানী লগাই দি মাৰি দিব। এয়া চাওক, মোৰ প্ৰথমটো চিঙৰা ৰেডি হৈ গ'ল। এনেকৈ গোটেইকেইটা চিঙৰা আমি ৰেডি কৰি ল'ম। এয়া চাওক, চিঙৰাখিনি মোৰ তেলত দিয়াৰ বাবে ৰেডি হৈ গ'ল। চিঙৰাখিনি বনাবৰ কাৰণে মই এটা কেৰাহী লৈছোঁ আৰু ইয়াত 2 কাপ তেল দিম। তেলখিনি বেছি গৰম হ'ব নালাগে, সামান্য গৰম হ'লে হ'ল। সামান্য গৰম হ'লেই চিঙৰাকেইটা দি দিম। তেলখিনি মোৰ সামান্য গৰম হৈ গ'ল। ইয়াত মই চিঙৰা দিম। ইয়াত মই দুটা দুটাকৈ কৰিম। চিঙৰাকেইটাৰ ওপৰত অলপ অলপকৈ মই তেল উঠাই দিছোঁ। এটা চাইড ভালদৰে হ'বলৈ দিয়ক। তাৰপিছত পিছৰ চাইডটো আমি ওলোটাই দিম। এইটো চাওক, এইটো পিছৰ চাইডটো অলপমান গোল্ডেন হৈছে। এতিয়া এইটো ওলোটাই দিম। এনেদৰে আমি ৰংচোৱা হোৱালৈকে গোটেইকেইটা ভালদৰে বনাই ল'ম। এই দুটা চিঙৰা হৈ গ'ল। এতিয়া বেলেগ এটা পাত্ৰত লৈ ল'ম। আমাৰ টেষ্টি গৰম গৰম চিঙৰা ৰেডি হৈ গ'ল। ইয়াত মই পিঁয়াজ লৈছোঁ আৰু টমেটো চচ লৈছোঁ। আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই বাই ফ্ৰেণ্ড।